বন্ধুসকল, কি খবৰ আপোনালোকৰ? আপোনালোকে দেখা পাইছে মই এটা ৰুমত আছোঁ। এইটো এটা কোৱাৰেণ্টাইন চেণ্টাৰ এটা ৰুম, যিটো ৰুমত আজি মই একেৰাহে 8 দিন আছোঁ। টেষ্টিঙৰ কাৰণে যি স্বাব লোৱা হৈছিল তাৰ ৰিজাল্ট এতিয়াও আহি পোৱা নাই। কিছু যান্ত্ৰিক বিজুতিৰ বাবে আমাৰ ৰিজাল্ট অহা দেৰি হৈছে। সেয়েহে আজি মই একেৰাহে 8 দিন এই ৰুমটোত আছোঁ। যদি ৰিজাল্ট নিগেটিভ আহে তেন্তে অতি সোনকালে মই ঘৰ যাব পাম বুলি আশা থাকিল। তাৰ আগতে মই আজি ভাবিলোঁ সময়খিনি এনেই পাৰ কৰাতকৈ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ এই ৰুমটোত মই কিদৰে আছোঁ, এই ৰুমটোত মোক কি কি সুবিধা দিয়া হৈছে আৰু মই খাবলৈ কি কি পাই আছোঁ। এই সকলোবোৰ কথা মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। যিসকল বন্ধু প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটোত আহিছে সেইসকলক কওঁ, মই কৰ্মসূত্ৰে ত্ৰিপুৰাৰ আগৰতলাত থাকোঁ। গোটেই ভাৰতবৰ্ষ জুৰি যেতিয়া লকডাউন চলি আছিল সেই সময়ত মই আগৰতলাত আবদ্ধ হৈ আছিলোঁ। মই আগৰতলা লকডাউনৰ 1-1.5 মাহ আগতে গৈছিলোঁ আৰু সেই 2 মাহ মোটামুটি 4 মাহ মই ঘৰৰ পৰা বাহিৰত আছিলোঁ, আহিব পৰা নাছিলোঁ। মানে ঘৰৰ পৰা মানা কৰিছিলে কাৰণ একো সুবিধা নাছিলে, ক'ত ভৰাই থয় কি কথা কি বতৰা এইবিলাকত ঘৰৰ মানুহৰ চিন্তা আছিলে, আহিব দিয়া নাছিলে। যোৱা মাহৰ শেষৰ ফালে এক বিশেষ ট্ৰেইন যোগে মই গুৱাহাটীলৈ আহিবলৈ সক্ষম হ'লোঁ। আগৰতলাত ষ্টেচনত উঠাৰ আগতে মোৰ থাৰ্মেল স্ক্ৰিনিং কৰা হৈছিলে আৰু মোৰ বডি টেম্পাৰেচাৰ সঠিক পোৱাতহে মোক ট্ৰেইনত উঠিব দিছিলে। পিছদিনাখন পুৱা 7-7:30 মান বজাত মই গুৱাহাটী আহি উপস্থিত হওঁ। কিন্তু গুৱাহাটীত থাৰ্মেল স্ক্ৰিনিঙৰ কোনো ব্যৱস্থা নাছিলে আৰু মানুহবিলাকো লাইনত নাছিলে, ছ'চিয়েল ডিষ্টেঞ্চিঙৰ একো নামগন্ধ নাছিলে তাত। মই কিবাকৈ তাৰপৰা আহিব বিচাৰিছিলোঁ। মোৰ নাম লিখালে, মই নাম দিলোঁ যে মই বিশ্বনাথ জিলা যাম। চ' মোক এটা টিকেট দিলে, এখন গাড়ীত গৈ মই বহিলোঁ আৰু সেই গাড়ীয়ে আমাক সন্ধিয়া 7 মান বজাত বিশ্বনাথ জিলাত উপস্থিত কৰায়। আগদিনাখন ৰাতি 7 বজাৰ পৰা পিছদিনাখন ৰাতি 7 বজালৈকে এই 24 ঘণ্টা সময়ছোৱাত মই 4টা কল খাইছিলোঁ। কাৰণ যিখন বাছে আমাক লৈ গুৱাহাটীৰ পৰা বিশ্বনাথলৈ আহিছিল সেই বাছৰ চালকক কঠোৰভাৱে কোৱা হৈছিল যে তেওঁ পুলিচ আৰু নিৰ্দিষ্ট স্ক্ৰিনিং চেণ্টাৰৰ বাবে অন্য যাতে বাছ নৰখায়, কাৰণ সেইখন বাছত সকলো যাত্ৰী কোৱাৰেণ্টাইনত থাকিব লগা হৈছিল। সেয়েহে যদি যাত্ৰীসকল ক'ৰবাত ঘূৰি ফুৰে এইটো বৰ সুবিধাজনক কথা নহয়। আমাৰ পৰা হয়তো বেলেগৰে বেমাৰ খুচৰিবও পাৰে। সেয়েহে এই নীতি নিয়ম দিয়া হৈছিল আৰু বাছৰ চালকে সুন্দৰভাৱে সেই নীতি পালন কৰিছিল আৰু ফলত আমি খাবলৈ পোৱা নাছিলোঁ। যি কি নহওক আমি 7 মান বজাত পোৱাৰ পিছত বিশ্বনাথ স্ক্ৰিনিং চেণ্টাৰত আমাক লঘু আহাৰ দিয়া হ'ল। লঘু আহাৰৰ পিছত আমাৰ ডিটেইল লোৱা হ'ল। ডিটেইল লৈ এটা মেডিকেল টীম আহিলে, মেডিকেল টীমে আমাৰ স্বাব কালেক্ট কৰিলে। এতিয়া হয়তো সকলোৱে নাজানে কেনেকৈ স্বাব কালেক্ট কৰে। যিডাল আমি আৰবাত লৈ পেলাই কাণ খুচৰোঁ তেনেকুৱা দুডাল থাকে, এডালে মোৰ নাকৰ পৰা চেম্পল লয় আৰু এডালে মোৰ মুখৰ পৰা চেম্পল লৈছিলে আৰু সেই চেম্পলখিনি লৈ তেখেতলোকে টেষ্টিঙৰ কাৰণে পঠায়। চেম্পল কালেক্ট কৰাৰ পিছত এখন গাড়ী দি মোক এইটো ৰুমত থৈ যায়হি আৰু দেখা পাইছে আপোনালোকে ৰুমটো। এইটো এটা হোটেলৰ ৰুম। এই হোটেলখনক জিলা প্ৰশাসনে কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ঘোষণা কৰিছে। ইয়াত দেখা পোৱা আপোনাৰ মোটামুটি হোটেলৰ ছিংগুল ৰুমত যিখিনি সুবিধা থাকে সেই সকলোখিনি আছে। 2খনকৈ বেড আছে। এইটো আচলতে ডাবুল ৰুম, কিন্তু বৰ্তমান মই অকলশৰে আছোঁ ইয়াত, কাৰণ মই যিহেতু অকলশৰে আহিছোঁ, মোৰ লগত লগৰীয়া কোনো নাছিলে, সেয়েহে অকলশৰে থাকিব দিছে। আৰু যিসকল লগত কোনোবা লৈ আহিছে, লগৰ বন্ধু আছে, ফেমিলি আছে, সেইসকল যুটীয়া ৰুমত দিছে। তো ইয়াত আহি পোৱাৰ পিছত মই গা পা ধুই খাদ্য খাওঁ, যিখিনি মোৰ টেবুলত ৰখা আছিলে। পানী বটল ৰখা আছিলে, এতিয়া ৰখা আগতে দেখা পাইছে পানী বটল। চ' সেইবিলাক মই খাওঁ, খাই মেলি অলপ শান্তি পাওঁ, কাৰণ 24 ঘণ্টা ধৰি এটা মানুহে যদি নাখায় অৱস্থা আপোনালোকে নিশ্চয় বুজি পায় কেনেকুৱা হ'ব পাৰে। তো খাই বৈ মই সেইদিনা শুওঁ, বিৰাট ভাল টোপনি আহে। তো নেক্সট দিনাখনৰ পৰা আৰু আজি 7ম দিন, নেক্সট দিন যদি আমি ধৰোঁ, মই এই ৰুমটোত আছোঁ। এই ৰুমটো এটা মোৰ এটা ঘৰৰ নিচিনা হৈ গৈছেগৈ। থাকি ভাল লাগে ৰুমটোত। কাৰেণ্টটো অহা যোৱা কৰি থাকে, কিন্তু ভালেই আছে ৰুমটো। সুবিধা দেখা পাইছে, এটা বাথৰুম আছে কাষতে। চ' মই ভাবিছোঁ সুবিধা আছে। বাকী আমাৰ যিটো খোৱা বোৱা কেনেকৈ দিয়ে আপোনালোকে নিশ্চয় জানে। যেতিয়া যিকোনো এটা ইনষ্টিটিউশ্যনক কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ঘোষণা কৰা হয়, তাৰ লগে লগে সেই ইনষ্টিটিউশ্যনখনক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হয়। আৰু এই অৱস্থাত কিছু নিৰ্দিষ্ট লোকৰ বাবে ইয়াত অন্য কোনো লোকৰ প্ৰৱেশ নিষেধ। চ' আমাক খাদ্য দিবৰ বাবে 2জন ল'ৰা আছে আৰু এজন চাফ চিকুণৰ বাবে এজন ল'ৰা আছে। সেই ল'ৰাজন সদায় ৰাতিপুৱা আহি আমাৰ ৰুমটো চেনিটাইজ কৰে আৰু সেই খাদ্য দিয়া ল'ৰাজনে বাহিৰত এখন টেবুল আছে তাত ৰাখি থৈ যায়। আমি 2nd ফ্ল'ৰত আছোঁ। 1st ফ্ল'ৰ আৰু 2nd ফ্ল'ৰৰ মাজত যিটো লেণ্ডিং, তাত এখন টেবুল আছে, সেই টেবুলত খাদ্যবোৰ ৰাখি থৈ যায় আৰু আমি এজন এজনকৈ গৈ সেই খাদ্যবোৰ কালেক্ট কৰোঁ। খাদ্যৰ কোৱালিটি কেনেকুৱা, কি খাবলৈ দিছে, সেইবিলাক মই অলপ পিছত দেখাম। বন্ধুসকল, আপোনালোকৰ নিশ্চয় জানিবলৈ মন যায় মই
এই 10x12 ৰুমটোত কিদৰে সময় অতিবাহিত কৰিছোঁ। মোৰ এই সময়বোৰ অতিবাহিত কৰাত এই মোবাইলটো আৰু এই লেপটপটো এইটোৱে বিশেষকৈ সহায় কৰিছে। এই দুটা নোহোৱা হ'লে সময়বোৰ যে কিদৰে পাৰ কৰিলোঁ হয় মই ভাবিবই নোৱাৰোঁ। আৰু থেংকছ টু মুকেশ আম্বানী, যিয়ে আমাক জিঅ' দিলে, যাৰ কাৰণে এতিয়া আপোনালোকে ভিডিঅ'টো চাই আছে আৰু মই ভিডিঅ'টো আপলোড দিব পাৰিছোঁ। ইতিমধ্যে আৰু এটা দিন পাৰ হ'ল, মোৰ স্বাব টেষ্টৰ ৰিজাল্ট আজিও নাহিলে। আহক আজিৰ দিনটোত মই কি খালোঁ সেইবোৰ চাওঁ। মোৰ দৃষ্টিত খাদ্যৰ কোৱালিটি যথেষ্ট ভাল। এতিয়া কৰোণা মহামাৰীৰ সময়, এই সময়ত প্ৰত্যেক দিনাই 5,000 পৰা 10,000 লোক অসমত প্ৰৱেশ কৰিছে। এই সকলোবোৰ লোকক গৃহ জিলালৈ পঠোৱা, কোৱাৰেণ্টাইনত ৰখা, তেখেতসকলক খোৱা বোৱাৰ যোগান ধৰা, টেষ্টিং কৰোৱা, এই সকলোবোৰ কামত চৰকাৰ যথেষ্ট ব্যয় হৈছে। ইয়াৰ উপৰি বহুতো মানুহৰ প্ৰয়োজন হৈছে। এই সকলোবোৰ কাম অসম চৰকাৰে অন্য ৰাজ্যৰ তুলনাত সফলভাৱে ৰূপায়ণ কৰিব পাৰিছে বুলি মই ভাবোঁ। আৰু এইবোৰ সমস্যাৰ মাজতো আমাক ইমানখিনি সুবিধা দিয়াৰ বাবে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্ধুসকল, ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? আপোনালোকে কি ভাবে অসম চৰকাৰে আগবঢ়াই এই থকা খোৱাৰ ব্যৱস্থা সঠিক হয়নে? ইয়াৰ কিবা ইম্প্ৰুভমেণ্টৰ প্ৰয়োজন আছে নেকি? আপোনালোকৰ মতামত তলৰ কমেণ্ট বক্সত প্ৰকাশ কৰক। ইয়াৰ পিছত যদি আপোনালোক কোনোবাই সোধে কোৱাৰেণ্টাইনত মানুহ কেনেকৈ থাকে, কোৱাৰেণ্টাইনত কি খুৱায়, তেন্তে এই ভিডিঅ'ত দেখাব। ভিডিঅ'ত যিমান পাৰে সিমান শ্বেয়াৰ কৰক। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰক, আৰু যদি বেয়া লাগিছে তেন্তে ডিছলাইক কৰক। ধন্যবাদ।